আমি গৈ আছো। হাই ফ্ৰেণ্ডছ, আজি মই দেৱাশিস দাৰ লগত শ্বুটিং কৰি আছো এটা গানৰ আৰু ডিম্পু দাই ডাইৰেক্টৰ হয়। তাৰপিছত এতিয়া এয়া ইহঁতটাকতো দেখিছে আপোনালোকে গৈ আছে আৰু এতিয়া এটা শ্বুট ল'বৰ কাৰণে আমাৰ ইয়াত কিছু ধেমালি দেই। আৰু তোমাৰ মই মানে ইয়াত খুব সৰু অকণমানি ছোৱালী এজনী হৈছো। ঘৰুৱা টাইপত খুব চঞ্চল ছোৱালী এজনী, এনেও মই খুব চঞ্চলেই বাৰু। আৰু গানটোৰ নাম কোৱা, ক'লা নি? গানটো আচলতে সিদ্ধাৰ্থে গাইছে আৰু গানটো আপোনাক পিছত শুনাই আছো। এতিয়া আমি নকওঁ। এতিয়া আমি নকওঁ, চিক্ৰেট। কোৱা এতিয়া কোৱা। এতিয়া দেৱতাই খাই গৈ আছে, ক'লে দেখি আছে হয়নে নহয়? তাৰপিছত দেৱতাই দেখিছে তেওঁ মানে অকণমান ভাত গৈ আছে, কি কৰিব? এতিয়া এয়া খেৰ চেৰ চুই মেলি কিবা কিবি কৰি আছে। গাড়ী আহাতি সাইড দিব পাৰ বুঝিও নুবুঝা দেখিও নেদেখা মনে তোমাকে দিয়া এতিয়া শ্বুটিং শেষ হোৱা অৱস্থা আৰু দেখিছে মই কইনাৰ ৰূপত মোৰ লগত আছে এয়া ডিম্পু চাই দিওঁ আৰু এইফালে আছে দেৱাশিস দা, সকলোৱে চিনি পায়, অসমৰ জনপ্ৰিয় অভিনেতা। আৰু মোৰ সঁচাকৈ ভাল লাগিছে যে মই দেৱাশিস দাৰ লগত কাম কৰিছোঁ। এইটো মোৰ ছেকেণ্ড এলবাম হয়। আগৰটো আপোনালোকে চাইছে, অলপমান দিনৰ আগত যিটো ৰিলিজ হৈছিলে কলীয়া কানাই, আৰু দৈয়াঙৰ পাৰে পাৰে মোৰ যিখন ছবি সেইখনো আৰু এমাহৰ পাছত ৰিলিজ হ'ব। আৰু এয়া হ'ল আমাৰ খুবেই মৰমৰ অবিনাশ ওৰফে শইকীয়া দেই। গতিকে ব্লগটো চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।